এডজাষ্ট, এডাপ্ট, উইলিংনেছ আৰু হাংৰি এই চাৰিটা শব্দৰ বিষয়ে কওঁ। এডজাষ্ট, যিকোনো পৰিস্থিতিত আপুনি এডজাষ্ট কৰিব পাৰিব লাগিব, মিলি চলিব পাৰিব লাগিব। এডাপ্ট, যে বৰ্তমান আহিছে ইণ্টাৰনেটৰ যুগ, গতিকে ইণ্টাৰনেটৰ যুগত আপুনি ইণ্টাৰনেটটো ধৰিব পাৰিব লাগিব। ধৰি লওক ক্লাছ পাতি এতিয়া কি স্কুল নাই, অনলাইন স্কুল, এইটো এডাপ্ট কৰিব পাৰিব লাগিব। আমি পুৰণা দিনক আমি ধৰি থাকিলে নহ'ব, ধৰিব লাগিব, কিন্তু বৰ্তমান যিটো চলি আছে বা আহিবলগীয়া যিটো আছে সেইটোক যদি আমি আঁকোৱালি নলওঁ তেনেহ'লে কিন্তু আমি পিছ পৰি যাম। তাৰপিছত কি কৈছোঁ, উইলিংনেছ। উইলিংনেছটো হ'ল যদি আপোনাৰ ইচ্ছা থাকে কিবা এটা কৰা, সৎ ইচ্ছা, আপুনি ভাবি লওক যে এই কামটো মই যদি কৰোঁ আনৰ বিপদ নহয়, বা এই যে কামটো মই কৰিম এই কামটো অকল মই স্বাৰ্থৰ কাৰণে কৰি আছোঁ, মোৰ নিজৰ স্বাৰ্থৰ কাৰণে কৰি আছোঁ। আপুনি নিজৰ স্বাৰ্থৰ কাৰণে নকৰিব। সেই উইলিংনেছটো ভাল হ'ব লাগিব। এইটো নিজৰ স্বাৰ্থৰ কাৰণে কিন্তু নকৰিব, যি কৰে কিবা এটা ভালৰ কাৰণে কৰক। তাৰপিছত হাংৰি, আপুনি ভোকাতুৰ হ'ব লাগিব, তেতিয়াহে কিবা এটা পাব। আপোনাক পইচা লাগে, ঘৰত বহি থাকি যদি পইচা লাগে ভাবি থাকে, কেতিয়াও নহয়। কেতিয়া পইচা আহিব? আপুনি হাংৰি সঁচাকৈ হ'ব লাগিব, ভোকাতুৰ সঁচাকৈ হ'ব লাগিব, আৰু আপুনি সেইমতে কাম কৰিব লাগিব, তেতিয়াহে আপোনাৰ হাতত পইচা আহিব। এই চাৰিটা শব্দ জীৱনত নাপাহৰিব। এই চাৰিটা শব্দক ধুনীয়াকৈ হাতৰ মুঠিত ধৰি আগবঢ়াই লৈ যাওক, আৰু কামখন জীৱনত সফলতা আহিবই।